নমস্কাৰ। আজি আকৌ নতুন কিবা এটা লিখি আপোনালোকৰ ওচৰত পঢ়িব বিচাৰিছোঁ। আপোনালোকে কেনেকুৱা হ'ল জনাবচোন। মোৰ যে মা নাই, সেই মাৰ যে বিশেষ আঁচলখন সেইখনো নাই, মাৰ যে সেই বিশেষ কোলাটো সেইটোও নাই। সেই যে মায়ে কেতিয়াবা থাকোঁতে কৈছিলে যে কথাবিলাক লিখি থবিচোন, পিছত চব পাহৰিবি আৰু পাজুল লাগিব। তেতিয়া যে বৰ খং উঠিছিল। এই মায়ে কি কৈ থাকে, এইবিলাক চব কথাই জানো লিখিব পাৰি? সেই যে খঙৰ কোনো অৰ্থ নাই। এতিয়া দেখোন কথাবিলাক নিলিখিলে চব পাহৰোঁ। কামৰ যে যি বোজা হ'ল, এতিয়া উপলব্ধি কৰিছোঁ কিমান যে গুৰুত্বপূৰ্ণ আছিল সেই কথাবিলাক। নিজৰ মাজতে কেতিয়াবা বিচাৰি পাওঁ সেই মাজনীক, তেওঁৰ উপস্থিতি। মই যে মাৰে অংশ। আমি নাৰীসকল, পুৰুষসকল সকলোতো মাৰেই অংশ নহয় জানো? আজিলৈ আহোঁ। ধন্যবাদ।